হ'বই। বনুৱাসকল, তোমালোকৰ কাম ঠিকমতে হৈছেনে? বনুৱাসকল, সেইফালে কিছু কাম বাকী আছে, ভালকৈ মন দি কামবিলাক কৰি যোৱা। সেইফালে কিছু কাম বাকী আছে, ভালকৈ কৰি যোৱা, নহলে আমাৰ বিপদ অনিবাৰ্য। ৰাতিৰ ভিতৰতে গড়ৰ কাম শেষ নহলে শত্ৰুৱে আহি আমাৰ দেশ আক্ৰমণ কৰিব। কাম কৰি কৰি বনুৱাসকল ভাগৰি পৰিছে। অলপ বিশ্ৰাম কৰাই ভাল হ'ব নেকি? বনুৱাসকল, আহা, আমাৰ ঘৰৰ কাম প্ৰায় শেষ হওঁ। আহা, ৰাতি পুৱাই পুৱাই আহিবৰ হ'ল। আহা, সকলোৱে আমি অলপ জিৰণি লৈ লওঁ। আহা, অলপ বিশ্ৰাম কৰাই ভাল। সকলোৱে অলপ বিশ্ৰাম কৰি লোৱা, ময়ো অলপ বিশ্ৰাম কৰি লওঁ। এইয়া কি? সকলো নিৰ্ধাৰত। ৰাতিটোৰ ভিতৰতে যদি গড় নিৰ্মাণ নহয়, তেনেহলে অসম ৰাজ্যৰ কি সৰ্বনাশ হ'ব? ভাগিন, কি হ'ল ভাগিন? কি হ'ল মোবাইলেও? আপোনাক ৰাতিটোৰ ভিতৰতে গড় নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিছিলোঁ, কিন্তু গড় নিৰ্মাণ নকৰি আপোনালোক সকলো নিৰ্ধাৰত। তুমি চিন্তা নকৰিবা ভাগিন, আমাৰ ঘৰৰ কাম প্ৰায় শেষ হওঁ। আৰু কিমান কৰিবা আৰু ভাগিন? সকলোৱে কাম কৰি কৰি এই ভাগৰুৱা হৈ পৰিছে। সেইকাৰণে ময়ে ক'লো তোমালোক সকলোৱে অলপ বিশ্ৰাম কৰিবা। আপুনি কি কথা কৈছে মোবাইলেও? এই বিশ্বমে আমাৰ অসম মাতৃৰ কি সৰ্বনাশ মাতিব আপুনি চিন্তা কৰিছেনে? আপুনি নাজানে নেকি যে আলোকবৈ একেদিনৰ ভিতৰত আমাৰ 10,000 অসমীয়া সৈন্য নিধন হৈছিল। আৰু এইবাৰ যদি মোগল সৈন্যই আমাৰ অসম আক্ৰমণ কৰে, তেন্তে আমি সকলো অসমীয়া, সকলো আহোম নাগৰিক নিৰীক্ষতে শেষ হৈ যাব লাগিব। তুমি চিন্তা নকৰিবা ভাগিন, আমাৰ কাম শেষ হওঁ। আৰু যি কাম বাকী আছে আমি ৰাতিপুৱাই সকলো কাম শেষ কৰি আমি যুদ্ধত আগবাঢ়িম। আমি নিশ্চয় জয়ী হ'মেই ভাগিন। আপুনি দেশদ্ৰোহী কথা কৈছে, আপুনি দেশদ্ৰোহী তাৰ কাম কৰিছে। কেনেকৈ যদি মোগলে আমাৰ অসম আক্রমণ করে তেন্তে কি হব? নাই মই
ব্যৱস্থা কৰিবই লাগিব। মই এটা সিদ্ধান্ত ললো, এটা মই কঠোৰ সিদ্ধান্ত ললো, যি সিদ্ধান্তই অসমীয়া সেনানীক ৰক্ষা কৰিব পাৰিব, অসমৰ জনগণক ৰক্ষা কৰিব পাৰিব। মই এতিয়াই মোবাইলৰ শিৰচ্ছেদ কৰি এই প্ৰতিৰোধৰ ব্যৱস্থা কৰিবই লাগিব। তুমি তেনে কাম নকৰিবা ভাগিন, তুমি তেনে কাম কৰিলে এই জগতত তোমাৰ কুকাৰ্য থাকি যাব ভাগিন। তুমি নিশ্চিতভাৱে দেখিলে নহয়, মোবাইলৰ অৱস্থা হ'ল তোমালোকেও সেই একে অৱস্থা হ'ব। আজি ৰাতিটোৰ ভিতৰতে যদি গড় নিৰ্মাণ নহয়, তেনেহ'লে তোমালোকৰ অৱস্থাও একেই হ'ব। মই কি কাম কৰিলো? মই মোবাইলটোক শিৰচ্ছেদ কৰিলো। মই মোবাইলটোক শিৰচ্ছেদ কৰিলো। মোবাইলটো তোমাৰ দুখত মই গুৰু শাস্তি দিলো। মোক ক্ষমা কৰিবা মোবাইলেও, মোক ক্ষমা কৰিবা। মই দেশৰ কাৰণে, জাতিটোৰ কাৰণে তোমাক এনেকুৱা কৰিবলগীয়া হ'ল। নাই, মই এতিয়া বেজাৰ কৰিলে নহ'ব। শত্ৰু আহি তোমাৰ তলিত ৰমসিংহ, তই নেভাবিবি ৯৮ ৰাণত একে ৰাতিটোৰ ভিতৰত ১০,০০০ অসম সেনানীক হত্যা কৰি এইবাৰো ৰণত জয়ী হ'ম বুলি। তেনেকুৱা কথা বললৈ নানিবি। অসমীয়া সৈন্য ইমান ভীৰু নহয়, তহঁতক পৰাজয় কৰিব পৰা শক্তি এতিয়াও আমাৰ আছে। ৰণুৱাসকল, গড় প্ৰায় সম্পূৰ্ণ হ'ব লাগিছে। এতিয়া আমি ব্ৰহ্মপুত্ৰই দি মোগল